নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে হাঁহৰ মাংসৰ ড্ৰাই ফ্ৰাই ৰেচিপিটা লৈ আহিছো। আশা কৰো সকলোৱে এই ৰেচিপিটো চাই ভাল পাব। গতিকে আহকচোন পলম নকৰি ভিডিওটো ষ্টাৰ্ট কৰি দিও। এয়া হাঁহৰ মাংস লৈছো। এতিয়া মাংসখিনি প্ৰথমতে মেৰিনেট কৰি লম। সেই কাৰণে ইয়াত এচামুচ কেঁচা মিঠাতেল দিছো। এতিয়া ইয়াত সোৱাদ অনুযায়ী এচামুচ হালধি পাউডাৰ, সোৱাদ অনুযায়ী নিমখ। এতিয়া ইয়াত মছলাৰ ভিতৰত দিছো সৰু চামুচে এচামুচ ধনিয়া পাউডাৰ, এচামুচ জিৰা পাউডাৰ আৰু এচামুচ গৰম মছলা পাউডাৰ দিছো। এতিয়া গোটেইখিনি হাতেৰে ভালদৰে সানি লৈছো। মাংসখিনি মেৰিনেশ্যন কৰা হৈ গ'ল। এতিয়া এইখিনি 30 মিনিট মান সময় কাৰণে ৰেষ্ট হ'ব দিম। আৰু ইয়া মাংস দিবৰ কাৰণে দুটা ডাঙৰ সাইজৰ পিয়াজ এনেদৰে কাটি লৈছো আৰু এটা কেঁচা জলকীয়া লৈছো। জলকীয়াটো জ্বলাই কাৰণে এটা লৈছো আৰু ইয়াত পিছত জালুকো দিম আৰু ইয়া 2 চামুচ আদা নহৰু বটা লৈছো। এতিয়া হাই ফ্লেমত কেৰাহী এখন ভালদৰে গৰম কৰি ইয়াত অলপমান মিঠাতেল দিছো। মাংসখিনিত বহুত তেল আছে কাৰণে মিঠাতেল কমকৈ দিছো আৰু মিঠাতেলখিনি ভালদৰে গৰম হোৱাত ইয়াত কাটি লোৱা পিয়াজ আৰু জলকীয়াটো দি লৈছো আৰু এতিয়া গেছৰ ফ্লেমটো মিডিয়াম কৰি পিয়াজখিনিৰ কালাৰটো চেঞ্জ হ'লৈকে ভালদৰে ভাজি লম। পাঁচ মিনিট মান সময় মিডিয়াম ফ্লেমত পিয়াজখিনি ভজাৰ পিছত ইয়াত দেখিছে পিয়াজৰ কালাৰটো চেঞ্জ হৈ গৈছে আৰু এতিয়া ইয়াত আদা নহৰু বটাখিনি দি দিছো। হাঁহৰ মাংসত আদা নহৰু পেষ্টতকৈ এনেদৰে খুনি দিলে টেষ্টটো বেছি ভাল হয় আৰু আদা নহৰু দিয়াৰ পিছত গেছৰ ফ্লেমটো ল' কৰি দিব আৰু ল' ফ্লেমতে আদা নহৰুৰ পৰা কেঁচা গোন্ধটো নোজলৈকে ভালদৰে ভাজি ল'ব। পিয়াজ আৰু আদা নহৰুখিনি 5 মিনিট মান সময় ল' ফ্লেমত ভজাৰ পিছত এতিয়া ইয়াত মাংসখিনি দি লৈছো আৰু মাংসখিনি দিওঁতে গেছৰ ফ্লেমটো হাই কৰি দিব আৰু হাই ফ্লেমত ভালদৰে লৰাই প্ৰায় 6-7 মিনিট মান সময় ভাজি ল'ব লাগে। তেতিয়া মাংসৰ টেষ্টটো বহুত ভাল হয়। মাংসখিনি 6-7 মিনিট মান সময় হাই ফ্লেমত ভজাৰ পিছত এতিয়া গেছৰ ফ্লেমটো মিডিয়াম কৰি ইয়াত এচামুচ ঘৰত খুন্দি লোৱা জালুকৰ গুড়ি দিছো। ঘৰুৱা জালুক হয় কাৰণে এচামুচ দিছো। হাঁহৰ মাংস এনেদৰে শুকানকৈ বনালে ইয়াত অকণমান জালুকৰ গুড়ি দিলে টেষ্টটো বেছি ভাল হয় আৰু এতিয়া মাংসখিনি হোৱালৈকে ল' টু মিডিয়াম ফ্লেমত ভাজিলেই হ'ব। কাৰণ ল' টু মিডিয়াম ফ্লেমত ভাজি থাকিলেহে পিছত মাংসখিনি কালাৰটো অলপ ক'লা নিচিনা হ'ব। কাৰণ হাঁহৰ মাংসৰ ড্ৰাই ফ্ৰাই কালাৰটো অলপ ক'লা হ'ব লাগে, তেতিয়াহে ইয়াৰ টেষ্টটো বেছি ভাল হয়। আৰু ইয়াত দেখিছে মাংসখিনিৰ পৰা কিমান তেল ওলাই আহিছে। কেৰাহীখনত অলপ লাগি ধৰিছে কাৰণে ইয়াত অকণমান উতলা গৰম পানী দিছো। উতলা গৰম পানী দিয়াৰ লগে লগে লাগি ধৰাবোৰ এৰাই যায় আৰু এতিয়া মাংসখিনি মিডিয়াম ফ্লেমতে 3 মিনিট মান সময় কাৰণে ভাজিলেই হ'ব। তাৰপিছত মাংসখিনি ৰেডি হৈ যাব। প্ৰায় 3 মিনিট মান সময়ৰ পিছত এয়া দেখাইছো চাওক মাংসখিনি ৰেডি হৈ গ'ল আৰু লগতে মাংস কালাৰটো চেঞ্জ হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিম। আশা কৰিছো আপোনালোক সকলোৰে এই ৰেচিপিটো চাই ভাল লাগিল। যদি আপোনালোকৰ এই ৰেচিপিটো চাই ভাল লাগিল তেতিয়াহ'লে ভিডিওটোত লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ ভিডিও যদি আজি প্ৰথমবাৰ চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি তাত অল কৰিব যাতে মই নতুন ভিডিও আপলোড দিলে আপোনালোকে নটিফিকেশ্যনসমূহ সোনকালে পাই যায়। আৰু এই ৰেচিপিটো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে অন্য এটা নতুন ৰেচিপিৰ সৈতে আকৌ এবাৰ আহিম। আজিলৈ আহোঁ, বাই বাই।